Hello everyone, পুনৰ এবাৰ welcome to EduStudy. Friends, এই ভিডিঅ'ত আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ মেক্ৰ'ইকনমিক্স অৰ্থাৎ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ দ্বিতীয় অধ্যায়। দ্বিতীয় অধ্যায়ৰ এইটো হৈছে পাৰ্ট 5। যদি এতিয়ালৈকে আপোনালোকে ইয়াৰ বাকি পাৰ্টসমূহ চোৱা নাই তেন্তে আগতীয়াকৈ সেই পাৰ্টসমূহ চাই লওক। লিংক আপোনালোকে কমেন্ট, ডেসক্ৰিপচন, সোঁচুকত থকা আই বুটাম আৰু এই ভিডিঅ'ৰ শেষতো পাব। লগতে আপোনালোকক জনাও যে মাইক্ৰ'ইকনমিক্স আৰু মেক্ৰ'ইকনমিক্সৰ সকলো ভিডিঅ'সমূহ ইংলিছ আৰু লগতে ইংলিছ গ্ৰামাৰৰ সমূহ ভিডিঅ'সমূহ সেই লিংকসমূহত দিয়া আছে। গতিকে সেই লিংকসমূহত গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। আৰু লগতে আপোনালোকক অনুৰোধ জনাইছো যে যদি আপোনালোকে এতিয়ালৈকে EduStudy চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে অতি শীঘ্ৰে সাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশন অহাৰ সুযোগটো গ্ৰহণ কৰক। So, দেৰি নকৰাকৈ let's start the lesson. Friends, part 5 to সম্পূৰ্ণৰূপে question answer ওপৰত হ'ব অৰ্থাৎ second lesson-ৰ সকলো question answer আমি ইয়াত আলোচনা কৰিম। আৰু friends ইয়াত আমি already part 4 তত যথেষ্ট question answer আলোচনা কৰিছো। question number 6 লৈকে তাত আলোচনা কৰা হৈছে। এতিয়া ইয়াত আমি question number 7 ৰ পৰা আলোচনা কৰিম। So, এতিয়া আহিছো question number 7 লৈ। Question number 7 at koise suppose the GDP at market price of a country in a particular year was rupees 1100 crores. Net factor income from abroad was rupees 100 crores. The value of indirect taxes minus subsidy was rupees 150 crores and national income was rupees 850 crores. Calculate the aggregate value of depreciation. So friends, যেহেতু টাইপিংৰ সুবিধাৰ কাৰণে মই কোৱেশ্চন সমূহ ইংলিছত লৈছো যাতে ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ সুবিধা হওক আৰু লগতে মই বৰ্ণনাখিনি সম্পূৰ্ণৰূপে অসমীয়াত কৰি যাম যিটো আপোনালোকে বহি কলম লৈ কথাখিনি শুনি লিখি যাব লাগিব। ভিডিঅটো পজ কৰি দিব, পজ কৰি লিখিবলৈ সুবিধা হ'ব। আৰু এই কোৱেশ্চনটো মই 7 নম্বৰ কোৱেশ্চনৰ পৰা লৈছো। 7 নম্বৰ কোৱেশ্চনত কি কৈছে আপোনালোকে কিতাপখন মেলি লওক। কিতাপৰ 62 নম্বৰ পেজত আছে। ইয়াৰ 7 নম্বৰ কোৱেশ্চনটো কৈছে ধৰা হল এটা নিৰ্দিষ্ট বছৰত এখন দেশৰ বজাৰ দৰত জিডিপিৰ পৰিমাণ আছিল 1100 কোটি। বিদেশৰ পৰা হোৱা উপাদানৰ নিগুটাই আছিল 100 কোটি। আৰু ইয়াত কি কৈছে প্ৰত্যক্ষ কৰ ৰাজ সাহায্যৰ পৰিমাণ আছিল 150 কোটি আৰু ৰাষ্ট্ৰীয় আয়ৰ পৰিমাণ আছিল 850 কোটি। এতিয়া ক্ষয়ক্ষতিৰ সৰ্বমুঠ মূল্য কিমান হ'ব গণনা কৰা। অৰ্থাৎ আমি ক্ষয়ক্ষতিৰ সৰ্বমুঠ মূল্য যেটো ডেপ্ৰিচিয়েচন বুলি কোৱা হয় সেইখিনি আমি লিখিব লাগিব। So question টোৰ পৰা কি দিয়া আছে এডখৰে যেটো মই ইয়াত given বুলি লিখিছো এটো ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলে লিখিব given বুলি আপোনালোকে কি লিখিব দিয়া আছে বুলি এডখত উল্লেখ কৰিব এটো দিয়া আছে আৰু দিয়া আছে লিখাৰ পিছত লিখিব নেশনাল ইনকাম যেটো দিয়া আছে ইয়াত নেশনাল ইনকাম হিচাপে ৰাষ্ট্ৰীয় আয় যাক আমি কি বুলি কওঁ NNFC এটো ইংলিশতে লিখি দিব NNFC বুলি আৰু এটো লিখা একচুয়ালি এনেকে লিখিব লাগিব NNPFC FC to সৰুকে তলত লিখা হয় এনেকে সৰুকে এনে ধৰে লিখি লব। সো এতিয়া ইয়াত কি দিয়া আছে নেশনাল ইনকাম অৰ্থাৎ জাতীয় আয় দিয়া আছে বা ৰাষ্ট্ৰীয় আয় দিয়া আছে কিমান NNPFC এটো সমান দিয়া আছে 850 কোটি। এটো লিখি লব ধুনিয়াকে। তাৰ পিছত কি দিছে GDP MP এটো GDP MP বুলি লিখিব GDP at MP অৰ্থাৎ GDP দিয়া আছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট at market price অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদন বজাৰ দৰত মুঠ ঘৰুৱা উৎপাদন ইয়াত দিয়া আছে আৰু হেতু কিমান দিছে rupees 1100 crore ইয়াত দিয়া আছে হেতু লিখি লব ধুনিয়াকে। কি বুলি লিখি লব কোৱেশ্চনটোৰ পৰা লিখিব পাৰিব কোৱেশ্চনত দিয়া আছে ধুনিয়াকে যে জিডিপিৰ পৰিমাণ আছিল ইমান বুলি কৈছে জিডিপিৰ পৰিমাণ অৰ্থাৎ হেতু জিডিপি বুলিয়ে উল্লেখ কৰা আছে যেহেতু জিডিপি বুলি উল্লেখ কৰিব জিডিপি at MP বজাৰ দৰত জিডিপি। নেক্সট কি আছে নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এব্ৰড অৰ্থাৎ বিদেশৰ পৰা হোৱা উপাদানৰ নিগুটাই আৰু হেতু সমান কিমান আছে 100 কোটি 100 crores আৰু দিয়া আছে ইনডাইৰেক্ট ট্যাক্স ইকুৱেল টু ইনডাইৰেক্ট ট্যাক্স হৈছে কি 150 ইনডাইৰেক্ট ট্যাক্স মানে ইয়াত কি বুলি কোৱা হৈছে প্ৰত্যক্ষ কৰ ৰাজ সাহায্যৰ পৰিমাণ হেতু তেনেকে লিখি লব প্ৰত্যক্ষ কৰ ৰাজ সাহায্যৰ পৰিমাণ আসিলে কিমান নেট ইনডাইৰেক্ট ট্যাক্স যাক ইংলিশত কোৱা হয় অসমীয়া লিখিব লাগিব প্ৰত্যক্ষ কৰ ৰাজ সাহায্য হেতু পৰিমাণ আছিল 150 কোটি। সো এতিয়া কি হৈছে since NNPFC অৰ্থাৎ নেট
নেশ্যনেল প্ৰডাক্ট এট ফেক্টৰ কষ্ট ইকুৱেল টু এইটো কেনেকৈ পোৱা যায় এইটো মই আমাৰ যেটো পাৰ্ট 3 আছিলে পাৰ্ট 3 আলোচনা কৰিছিলো তাত ভালদৰে পাৰ্ট 3 টো বুজি ল'ব যে হেতু কি আছিলে এইখিনি সদায় এনেকৈ লিখিব ইয়াত লিখা টাইপিংতে প্ৰবলেম হৈ গৈছে NNP এইটো FC টো যেটো আছে হৰুকে তলত লিখিব আৰু এইটো সমান কিমান হৈছে GDP MP আৰু GDP MP টো কেনেকৈ লিখিব GDP MP হৰুকে MP টো হৰুকে লিখিব মাৰ্কেট প্ৰাইস অৰ্থাৎ GDP এট মাৰ্কেট প্ৰাইস অৰ্থাৎ বজাৰ দৰত কি হৈছে হেয়া মুঠ ঘৰুৱা উৎপাদন নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড অৰ্থাৎ বিদেশৰ পৰা হোৱা নিগুটাই বিদেশৰ পৰা হোৱা উৎপাদনৰ নিগুটাই এডখৰ লিখি লব এটো বিদেশৰ পৰা হোৱা উৎপাদনৰ নিগুটাই বুলি তাৰ পিছত লিখিব মাইনাস দি ডেপ্ৰিচিয়েচন তো যেহেতু আমি উলিয়াব লাগিব হেতু কাৰণে মই এটো ৰেড কালাৰ দি থৈছো যে ইয়াক কি বুলি লিখিব ক্ষয়ক্ষতিৰ পৰিমাণ মাইনাস নেট ইনডাইৰেক্ট ট্যাক্সেস অৰ্থাৎ এটো লিখিব নিগুত পৰোক্ষ কৰ ইনডাইৰেক্ট কৰ পৰোক্ষ বুলিয়ে কোৱা হয় ইনডাইৰেক্ট গতিকে নেট যেটো পৰোক্ষ কৰ আছিল ইয়াত প্ৰত্যক্ষ কৰ বুলি দিয়া আছে গতিকে এটো হ'ব লাগিছিলে একচুয়ালি পৰোক্ষ কৰ ইনডাইৰেক্ট ট্যাক্স এবাৰ কোৱেশ্চনটো চাই লৈছো ইংলিশত ইয়াত কি দিয়া আছে ইনডাইৰেক্ট ট্যাক্সেস বুলিয়ে দিয়া আছে কিন্তু ইয়াত প্ৰত্যক্ষ কৰ বুলি দিছে প্ৰত্যক্ষ পৰোক্ষ হ'ব গতিকে এটো পৰোক্ষ কৰ কৰি ল'ব নেক্সট কি কৈছে পুটিং দিস ভ্যালুজ ইন দা ফৰ্মুলা তেতিয়া এই ফৰ্মুলাত এই গুটেই ভ্যালুখিনি আমি পুট কৰিম এই ভ্যালুখিনি যদি বহাই দিও তেতিয়া কি আছে NNFC ইয়াৰ ভ্যালু আছিল 850 এটো বহাই দিলো আৰু GDP MP ইয়াৰ ভ্যালু আছিল 1100 টকা এটো ইয়াত বহালো নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰড এটো আছিল 100 টকা এটো বহাই দিলো ডেপ্ৰিচিয়েচনৰ কোনো ভ্যালু দিয়া হোৱা নাই ক্ষয়ক্ষতিৰ পৰিমাণ হেতু ক্ষয়ক্ষতিৰ পৰিমাণ বুলি লিখি ললো আৰু -150 কি আছিল নেট ইনডাইৰেক্ট ট্যাক্সেস অৰ্থাৎ এটো আছিল পৰোক্ষ কৰ এটা এই গুটেই ভ্যালুখিনি আমি যদি ক্যালকুলেশন কৰো 850 1100 -150 সৰি এটো 150 হ'ব লাগিব এটো হ'ব লাগে 150 আচ্ছা ঠিক আছে এটো 150 নহয় ইয়াত 100 এটা আছিল গতিকে এটো 100 আৰু এটো 150 টো মাইনাস কৰি লোৱা হৈছে গতিকে এটো কিমান হ'ব লাগিব এটো -50 হ'ব এটো কাৰেক্ট আছে ঠিক আছে ভুল নাই আৰু 850 ইকুৱেল টু 1050 এটো হ'ল অৰ্থাৎ 1100 পৰা যদি 50 বিয়োগ কৰি দিও তেতিয়া 1050 হ'ব মাইনাস ডেপ্ৰিচিয়েচন হ'ব তাৰ পিছত ডেপ্ৰিচিয়েচনৰ ভ্যালুটো উলিয়াবলৈ হলে এইটো 1050 টো আমি ফেলে আনিব লাগিব তেতিয়া কি হ'ব 1050 মাইনাস 850 হ'ব আৰু যাৰ ভ্যালু কিমান পাম আমি 200 crores পাম আৰু হেখ লিখিলো সো ডেপ্ৰিচিয়েচন ইজ ₹200 crores অৰ্থাৎ ক্ষয়ক্ষতিৰ পৰিমাণ হৈছে 200 কোটি টকা হেয়া হৈছে উত্তৰ আৰু আশা কৰিছো সকলোৱে বুজি পাইছে আহিছো নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগতে আপোনালোকক অনুৰোধ জনাইছো যে যদি আপোনালোকৰ ইউটিউবৰ স্ক্ৰিনত যদি এডুষ্টাডিৰ কোনো ভিডিঅ'ৰ ৰেটিংছ কৰিবলৈ আহে তেতিয়া হলে ৰেটিংছ কৰিবলৈ আহোতে আপোনালোকে ৰেটিংছটো ইগনোৰ কৰি নিদিব স্কিপ কৰি নিদিব আপোনালোকে 5 ষ্টাৰ ৰেটিং দিব তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো তেতিয়া আপোনালোকে ইয়াত টিপি দিব 5 ষ্টাৰ এটো যেটো আছে ইয়াত টিপি দিব ইয়াত টিপি দিয়াৰ লগে লগে আপোনালোকে ইয়াত নট সিওৰ লিখা আছে গতিকে নট সিওৰটো আপোনালোকে প্ৰেছ কৰি নিদিব ইয়াত যেটো এটো নট সিওৰ বুলি লিখা আছে হেটো প্ৰেছ কৰি নিদিব আপোনালোকে ৰেটিংছটো দিব অনুৰোধ জনালো আৰু যেতিয়া ইয়াত টিপি দিব আপোনালোকে টিপি দিয়াৰ লগে লগে এনেকে ওলাই আহিব এই ধৰণে তেতিয়া এটো এক্সেলেন্ট বুলি ওলাই আহিব আৰু কি আছে প্লিজ টেল আস why এনেকে দিয়া থাকিব তেতিয়া আপোনালোকে লিখিব এটো টিক কৰি দিব লিখিব না লাগে ইনফৰমেটিভ ইনস্পায়াৰিং ইউজফুল আদাৰ আৰু কি হ'ব সাবমিট কোৱেশ্চন নম্বৰ 8 ত কৈছে net national product at factor cost of a particular country in a year is ₹1900 crores. There are no interest payments made by the households to the farm government or by the farms or government to the households. The personal disposable income of the household is ₹1200 crores. The personal income taxes paid by them is ₹600 crores. And the value of retained earnings of the farms and government is valued at ₹200 crores. What is the value of transfer payments made by the government and farms to the households? So friends ইয়াত কৈছে যে এখন নিৰ্দিষ্ট দেশৰ এবছৰৰ উপাদান ব্যয়ৰ ভিত্তিত নিগুত জাতীয় উপাদানৰ পৰিমাণ 1900 কোটি টকা পৰিয়াল গোটসমূহে চৰকাৰ বা প্ৰতিষ্ঠানক কিংবা চৰকাৰ বা প্ৰতিষ্ঠানে পৰিয়াল গোটসমূহক কোনো সুদৰ দেনা বহন কৰা নাছিল
পৰিয়াল গোটসমূহৰ ব্যয়যোগ্য আয়ৰ পৰিমাণ হ'ল 1200 কোটি টকা তেওঁলোকে বহন কৰা ব্যক্তিগত আয় কৰৰ পৰিমাণ হ'ল 600 কোটি টকা আনহাতে প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰে ঘূৰাই পোৱা আয়ৰ পৰিমাণ হ'ল 200 কোটি টকা চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহে পৰিয়াল গোটসমূহলৈ আগবঢ়োৱা হস্তান্তৰযোগ্য দেনাৰ পৰিমাণ কিমান হিচাপ কৰি উলিওৱা অৰ্থাৎ আমি কি উলিয়াব লাগিব ইয়াত হস্তান্তৰযোগ্য দেনাৰ পৰিমাণ যাক কি বুলি কোৱা হয় ট্ৰান্সফাৰ পেমেন্ট বুলি কোৱা হয় সেই ট্ৰান্সফাৰ পেমেন্টৰ পৰিমাণটো উলিয়াব লাগিব সো কোৱেশ্চনৰ পৰা আমি চাব লাগিব কোৱেশ্চনত কি দিছে যে উপাদান ব্যয়ৰ ভিত্তিত নিগুট জাতীয় উপাদানৰ পৰিমাণ দিয়া আছে হেতু হৈছে কিমান একচুয়ালি কোৱেশ্চনটোত ভুল হৈ আছে কোৱেশ্চনটো মই উপাদান বুলি প্ৰথমে কৈছিলো ঠিকই আছে কিন্তু জাতীয় উপাদান নহয় হেতু জাতীয় উৎপাদন হ'ব লাগিছিলে অৰ্থাৎ কোৱেশ্চন নম্বৰ 8 ত ভুল হৈ আছে অকনমান যে উপাদান ব্যয়ৰ ভিত্তিত নিগুট জাতীয় উৎপাদনৰ পৰিমাণ তেতিয়া গিভেন দিয়া আছে লিখি লব ইয়াত কি লিখিছো মই NNPFC এনেকৈ লিখি লব বা অসমীয়া দিয়াৰ আগতে এখাৰি লিখি লব যে উপাদান ব্যয়ৰ ভিত্তিত নিগুট জাতীয় উৎপাদনৰ পৰিমাণ 1900 কোটি আৰু কি দিয়া আছে PDI দিয়া আছে PDI মানে কি হৈছে যে এইটো আছিল ব্যক্তিগত ব্যয়যোগ্য আয়ৰ পৰিমাণ ব্যক্তিগত ব্যয়যোগ্য আয় PDI পৰিমাণ কিমান দিছে 1200 কোটি টকা পাৰ্সোনেল ইনকাম ট্যাক্স অৰ্থাৎ ব্যক্তিগত যেটো আয়ৰ ওপৰত কৰ ব্যক্তিগত আয়ৰ ওপৰত কৰ কিমান হৈছে হেতু হৈছে 600 কোটি টকা ভ্যালু অফ ৰিটেইন আৰ্নিংস আৰু ভ্যালু অফ ৰিটেইন আৰ্নিংস বুলি ইয়াত কি কৈছে যে প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰে ঘূৰাই পোৱা আয়ৰ পৰিমাণ হেতু লিখি লব প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰে ঘূৰাই পোৱা আয়ৰ পৰিমাণ হৈছে 200 কোটি টকা এই সকলোখিনি আমাক কোৱেশ্চনত দিয়া আছে গতিকে সকলোখিনি দিয়া আছে বুলি ধুনিয়াকৈ মিলাই লিখি লব তেতিয়া আমি লিখিব লাগিব সিন্স PDI অৰ্থাৎ ব্যক্তিগত ব্যয়যোগ্য আয় সমান কি হ'ব PDI equal to NNPFC minus value of retained earnings from farms and government অৰ্থাৎ এয়া হৈছে প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰে ঘূৰাই পোৱা আয়ৰ পৰিমাণ এডখত এটো লিখি লব অসমীয়াত মই যেটো কলো এতিয়া কি কলো যে প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰে ঘূৰাই পোৱা আয়ৰ পৰিমাণ প্লাস কি হ'ব লাগিব ভ্যালু অফ ট্ৰান্সফাৰ পেমেন্ট অৰ্থাৎ হস্তান্তৰযোগ্য দেনাৰ পৰিমাণ এডখত লিখি লব এটো ভ্যালু অফ ট্ৰান্সফাৰ পেমেন্টৰ জায়গাত আৰু কি দিয়া আছে মাইনাস পাৰ্সোনেল ট্যাক্স দিয়া আছে অৰ্থাৎ ব্যক্তিগত কৰ দিয়া আছে গতিকে ব্যক্তিগত কৰৰ পৰিমাণ আমি এখিনিত বহাব লাগিব সো ইয়াত ভ্যালু কিটা আমি ইয়াত ৰিটেইন কৰিম যিখিনি ভ্যালু দিয়া আছে গুটে ভ্যালুখিনি ইয়াত বহাই দিলে হ'ল যেটো NNPFC ৰ পৰিমাণ আছিল হেতু আমি বহাই দিলু হেতু কিমান আছিল 1900 কোটি টকা আছিল আৰু যেটো PDI ৰ পৰিমাণ আছিল PDI পৰিমাণটো ইয়াত আছিল কিমান 1200 কোটি টকা আৰু ইয়াত দিয়া মাইনাস কি হৈ আছে 200 হৈ আছে 200 কাৰ ভ্যালু আছিল ভ্যালু অফ ৰিটেইন আৰ্নিংছৰ পৰিমাণ অৰ্থাৎ প্ৰতিষ্ঠানসমূহৰ চৰকাৰে ঘূৰাই পোৱা আয়ৰ পৰিমাণ 200 আছিল আৰু প্লাস কি হ'ব ইয়াত ভ্যালু অফ ট্ৰান্সফাৰ পেমেন্ট হ'ব মাইনাস 600 টু কৰ পৰা আহিছে এইটো হৈছে পাৰ্সোনেল ইনকাম ট্যাক্স ব্যক্তিগত আয়কৰ সো এইখিনি ভ্যালু আমি যেতিয়া প্লাস কৰিম বা ইয়াৰ ক্যালকুলেশন যেতিয়া ইহঁতৰ ওপৰত কৰিম তেতিয়া কিমান হ'ব এটো 1900 আছে আৰু এটো বিয়োগ 200 আৰু বিয়োগ 600 যোগ কৰি দিলো দুইটা বিয়োগ 800 হ'ল আৰু 1900 ৰ পৰা বিয়োগ 800 কৰিলে 1100 পোৱা গ'ল আৰু ইফালে আছে কিমান 1200 তেতিয়া ভ্যালু অফ ট্ৰান্সফাৰ পেমেন্ট আমি বাও পক্ষত লৈ আহিলো ভ্যালু অফ ট্ৰান্সফাৰ পেমেন্ট অৰ্থাৎ হস্তান্তৰযোগ্য দেনাৰ পৰিমাণ বাও পক্ষলৈ লৈ আহিলো বাও পক্ষলৈ অনাৰ ফলত কি হ'ল সু পক্ষৰ কি গ'ল 1200 এটো বাও সু পক্ষলৈ গুচি গ'ল তাৰপা বাও পক্ষৰ পৰা 1100 টো বিয়োগ হৈ আলে গুচি গ'ল আৰু 1200 ৰ পৰা 1100 বিয়োগ কৰিলে কিমান পালো 100 কোটি টকা তেতিয়া তলত লিখি দিব এতেকে হস্তান্তৰযোগ্য দেনাৰ পৰিমাণ আছিল 100 কোটি টকা ইয়াত ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলে you should write therefore value of the transfer payment was 100 crores so আশা কৰিলো সকলে বুজি পাইছে এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চন হৈছে 10 নম্বৰ কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনটো গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ইয়াত সম্পূৰ্ণৰূপে ব্যক্তিগত আয়ৰ ব্যক্তিগত ব্যয়যোগ্য আয়ৰ পৰিমাণ গণনা কৰিবলৈ দিছে ডাইৰেক্টলি হেতু আমাক নিদিয়ে পৰীক্ষা যেহেতু এটো ডিলিট কৰি দিয়া হৈছে সিলেবাসৰ পৰা
আৰু ইয়াৰ আগতো আপোনালোকে ক'ব পাৰে যে ইয়াত PDI দিয়া আছে PDI ইয়াৰ লগত জড়িত হৈ আছে ডাইৰেক্টলি PDI দিয়া হোৱা নাই PDI জড়িত হৈ আছে PDI এনেকৈ জড়িত হ'ব পাৰে অৰ্থাৎ PDI যিটো পাৰ্সোনেল ডিসপোজেবল ইনকাম বুলি যিটো কোৱা হৈছে ব্যক্তিগত ব্যয়যোগ্য আয় সেইটো তাক আমি ইনক্লুড নকৰাকে এই চেপ্টাৰটো পঢ়িবই নোৱাৰো বা যিটো কিছুমানে কৈছে যে ব্যক্তিগত আয় যিটো আছে বা পাৰ্সোনেল ইনকাম বা প্ৰাইভেট ইনকাম বুলি যিটো আছে সেইটো ডিলিট কৰি দিয়া হৈছে সেইটো পঢ়াইছে বুলি কৈছে পঢ়োৱা কাৰণটো এইটো যে অকণমান বুজিটো পাব লাগিব কাৰণ এই চেপ্টাৰটো তেওঁলোকে ডিলিট যেনেকৈ কৰিব লাগিছিল তেনেকৈ কৰিব পৰা নাই অৰ্থাৎ তেওঁলোকে ডাইৰেক্টলি চেপ্টাৰসমূহ অতৰাই দিব লাগিছিল চেপ্টাৰসমূহ অতৰাই নিদি কি কৰিলে চেপ্টাৰৰ মাজে মাজে টপিকসমূহ অতৰাই দিলে কিন্তু ইকনমিক্সত কি হয় যে এটা টপিক আন এটা টপিকৰ লগত কি হৈ থাকে হেতৰ ৰিলেশন থাকে গতিকে সেই টপিকসমূহৰ ৰিলেশনটো আমি ইয়াত নস্যাত কৰিব নোৱাৰো ইগনোৰ কৰিব নোৱাৰো যেহেতু হেতু কাৰণে আমি পাৰ্ট 3 সেইখিনি চাব লগা হ'ল সো যি কি নহওক সেইখিনি চাই লব সেইখিনি চাওঁতে ইমান সময় প্ৰয়োজন নহয় আৰু ধুনিয়াকে বুজাই দিয়া হৈছে বুজি লব ভিডিওসমূহ পজ কৰি কৰি চাব ভালদৰে বুজি লব আৰু আহিছো কোৱেশ্চন নম্বৰ 10 লৈ আৰু ডাইৰেক্টলি কিন্তু নাহে ডাইৰেক্টলি যেটো কোৱেশ্চন নম্বৰ 9 ত আছে ডাইৰেক্টলি তেনেকৈ নাহে ব্যক্তিগত আয় উলিও বা ব্যক্তিগত ব্যয়যোগ্য আয় উলিও এনেকৈ নাহে কিন্তু জড়িত থাকিব কোৱেশ্চন বিলাকৰ লগত সো এতিয়া কোৱেশ্চনত আমাৰ কি কোৱা আছে আমি হেতু চাই লৈছো কোৱেশ্চন বিলাকত কৈছে ইন এ সিঙ্গেল ডে এদিনত কি হৈছে ৰাজু দা বাৰ্বাৰ কালেক্টস ₹500 ফ্ৰম হেয়াৰ কাটস অৰ্থাৎ ৰাজু কি আছিল এজন বাৰ্বাৰ ৰাজু নামৰ নাপিতজনে চুলি কাটি 500 টকা সংগ্ৰহ কৰে ওভাৰ দিস ডে আৰু এই দিনটোতে কি হৈছে হিজ ইকুইপমেন্ট মই ইংলিশত পঢ়ি লৈছো হিজ ইকুইপমেন্ট depreciates in value by ₹50 of the remaining of ₹450 Raju pays sales tax worth ₹30 tax homes ₹200 and retains ₹220 for improvement and buying of new equipment he further pays ₹20 as income tax from his income based on this information complete Raju's contribution to the following measures of income so প্ৰথমে কি উলিয়াব লাগিব gross domestic product secondত আমাক লাগিব NNP at market price thirdত আমাক লাগিব NNP at factor cost fourthত লাগিব personal income actually এটো personal income উলিয়াটো আমি ডাইৰেক্ট মাইনাসও এটো নাইকিয়া কৰি দিব পাৰো এটো আমাক তো প্ৰয়োজন নাই personal disposable income এখিনি আপোনালোকে ইগনোৰ কৰিব পাৰে ইয়াত তিনটা কথা উলিয়ালে হ'ল আৰু তিনটা কথা যদি আমি উলিয়াই দিও তেতিয়া হৈ যাব বাকিখিনি উলিয়াৰ প্ৰয়োজন ইয়াত নাই যেহেতু পাঁচটা দিছে ইয়াত টপিক পাঁচটা কোৱেশ্চন দিয়া আছে পাঁচটা কোৱেশ্চনৰ আপোনালোকে ডি আৰু ই টু ইগনোৰ কৰিব পাৰে সেইখিনি নাচাবও পাৰে তাৰ আগৰলৈকে কিন্তু চাব লাগিব তেতিয়া কথা হ'ল কি কোৱেশ্চনত আমাৰ কি দিয়া আছে আগতেকে মই অসমীয়াত কোৱেশ্চনটো পঢ়ি দিছো এদিনত ৰাজু নামৰ নাপিতজনে চুলি কাটি 500 টকা সংগ্ৰহ কৰে দিনটোত সি তাৰ হা খৰংজামৰ ক্ষয়ক্ষতিৰ বাবদ 50 টকা ভৰিব লাগে বাকি থকা 450 টকাৰ ভিতৰৰে ৰাজুৱে 30 টকা বিক্ৰী কৰি দিয়ে 200 টকা ঘৰলৈ নিয়ে আৰু 220 টকা নতুন হা খৰংজাম ক্ৰয় বা ভাল কৰা বাবদ ৰাখে হি তাৰ আয়ৰ পৰা পুনৰ 20 টকা আয়কৰ পৰিশোধ কৰে এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি নিম্নলিখিত আয়ৰ পৰিমাপসমূহ লৈ ৰাজুৰ অৱদান কিমান হিসাব কৰি উলিওৱা সো প্ৰথমে কি উলিয়াব লাগিব জিডিপি মুঠ জাতীয় উৎপাদন বুলি কৈছে জিডিপি অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মুঠ ঘৰুৱা উৎপাদন জিডিপি হেতু কি দিছে নিগুড জাতীয় উৎপাদন একচুয়ালি কোৱেশ্চনটো ইয়াত ভুলে হৈ আছে যে এটো হ'ব লাগিছিল কি জিডিপি নহয় কি হ'ব লাগিছে এনএনপি আৰু কি হ'ব লাগিছিল এট মাৰ্কেট প্ৰাইস হ'ব লাগে আৰু 3 নম্বৰ কি হ'ব এনএনপি এট ফ্যাক্টৰ কষ্ট নিগুড জাতীয় উৎপাদন এটো কি হয় উপাদান ব্যয়ৰ ভিত্তিত হেতু ঠিকে আছে মই ইয়াত কোৱেশ্চনটো শুদ্ধকৈ লৈছো কোৱেশ্চনখিনি ইয়াৰ পৰা চাই লব আপোনালোকে একে হয় এটো এৰ পৰা এই দখৰলৈকে কোৱেশ্চনখিনি একে হয় কিতাপখনত যথেষ্ট ভুল হৈছে বা প্ৰিন্টিং মিস্টেক হৈছে কিবা এটা সেই সম্পৰ্কে মই পাৰ্সোনালি ক'বলৈ একো না যাও কিন্তু কোৱেশ্চনটো হেতু নহয় একচুয়ালি ইয়াৰ মই শুদ্ধকৈ লৈছো গতিকে আপোনালোকে ইয়াৰ পৰা চাই লব এটা কোৱেশ্চন আমি গিভেন খিনি লিখিম অৰ্থাৎ দিয়া আছে কি দিয়া আছে এইখিনি দিয়া আছে প্ৰথমে জিডিপি এমপি আমাক যেহেতু ডাইৰেক্টলি উলিয়াবলৈ গৈছে জিডিপি এমপি মানে হৈছে যে মুঠ ঘৰুৱা উৎপাদন গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইস হেতু দিছে হেতু কি হৈছে হি যিমান টকা উৎপাদন কৰিছে যিমান টকা হি অৰ্জন কৰিছে হেতু হৈছে জিডিপি এট এমপি
আৰু যাক আমি ₹500 বুলি কৈছোঁ আৰু ইয়াত লিখি দিয়া হৈছে বাৰবাৰ কালেক্ট ফ্ৰম হেয়াৰ কাট অৰ্থাৎ নাপিতজনে চুলি কাটি যি টকা সংগ্ৰহ কৰিছে সেয়াই হৈছে GDP at MP সেইটো ডাইৰেক্ট লিখিব পাৰে নেক্সট কি আছে NNP at MP অৰ্থাৎ নেট নেশ্যনেল প্ৰডাক্ট এট মাৰ্কেট প্ৰাইচ অৰ্থাৎ সেকেন্ড কোৱেশ্চনটো আমাৰ যেটো মাৰ্কেট প্ৰাইচ হিচাপে বজাৰ দৰত নিগুট জাতীয় উৎপাদন আৰু হেতু কি হৈছে কেনেকৈ পাওঁ আমি পাৰ্ট 3 আলোচনা কৰিছিলো GDP মাইনাস ডেপ্ৰিচিয়েচন কৰিব লাগিব আৰু ডেপ্ৰিচিয়েচনৰ পৰিমাণটো ইয়াত দিয়া আছে কিমান টকা হি ক্ষয়ক্ষতিৰ বাবদ ভৰিব লগা হৈছিল 50 টকা ভৰিব লগা হৈছিল আৰু সেই 50 টকাটো ইয়াৰ পৰা মাইনাস কৰি দিব লাগিব মাইনাস কৰি দিয়াৰ লগে লগে অৰ্থাৎ GDPৰ পৰা ক্ষয়ক্ষতিৰ পৰিমাণ মাইনাস কৰি দিয়াৰ লগে লগে কি পোৱা যায় NNP at MP পোৱা যায় আৰু এই GDPটো কি হ'ব লাগিব GDP at MP হ'ব লাগিব Next question number 3 কি আছে NNP at FC আছে আৰু হেতু NNP at FC উলিয়াবলৈ কি কৰিব লাগিব NNP at MP ৰ পৰা ইয়াত যেটো NNP at MP আছে হেতু পৰিমাণ কিমান আছে 450 টকা হেতুৰ পৰা আমি কি কৰিবলৈ মাইনাস সেলস ট্যাক্স অৰ্থাৎ যিমান সেলস ট্যাক্স ভৰিছে বিক্ৰীকৰ যিমান পৰিশোধ কৰিছে বা আয়কৰ যিমান টকা পৰিশোধ কৰিছে হেতু বিয়োগ কৰিব লগা হৈছে আৰু হেতু কিমান টকা আছিল হেতু 20 টকা আছিল গতিকে যেহেতু 20 টকা আছিল ইয়াত অকনমান কিবা এটা ভুল হৈছে সম্ভৱত সৰি ভুল হোৱা নাই সেলস ট্যাক্স বুলি আছে ঠিক আছে সেলস ট্যাক্স কিমান আছে 30 টকা আছে আৰু সেই 30 টকাটো ৰাজে বিক্ৰী কৰ দিয়ে আৰু সেই বিক্ৰী কৰটো 30 টকা ঠিক আছে এটো সেলস ট্যাক্স 30 টকা আমি লৈছো গতিকে হেতু মাইনাস কৰি দিলো মাইনাস কৰি দিয়াৰ লগে লগে 420 টকা পাইছো আৰু নেক্সট কি আছে পাৰ্সোনাল ইনকাম উলিয়াবলৈ কৈছে পাৰ্সোনাল ইনকাম উলিয়াবলৈ হলে কি কৰিব লাগিব NNP at FC ৰ পৰা অৰ্থাৎ নেট নেশ্যনেল প্ৰডাক্ট এট ফেক্টৰ কষ্ট নিগুট জাতীয় উৎপাদন ব্যয়ত যেটো উৎপাদন ব্যয়ত নিগুট জাতীয় উৎপাদনৰ পৰা কি কৰিব লাগিব ৰিটেইন আৰ্নিংস যেটো ৰিটেইন আৰ্নিংস মানে যেটো 220 টকা আছিল সেই 220 টকা কি কৰিলে কি নতুন সা সৰঞ্জাম ক্ৰয় বা ভাল কৰা বাবদ বুলি যিখিনি ৰাখি থৈছে সেইখিনি ৰিটেইন আৰ্নিংস বুলি কোৱা হয় হেতু ইয়াৰ পৰা মাইনাস কৰি দিব লাগিব হেতু ডাইৰেক্ট আপোনালোকে ইয়াত কি লিখিব ইয়াত ৰিটেইন আৰ্নিংস বুলি মই ইংলিছত লিখিছো আপোনালোকে লিখিব লাগিব যে নতুন সা সৰঞ্জাম ক্ৰয় বা ভাল কৰা বাবদ প্ৰয়োজন হোৱা টকা হেতু তেনেকৈ লিখি লব হেতু আছিল 220 টকা আৰু NNP FC আমি কিমান পাইছিল ইয়াৰ ওপৰতে পাইছিল 420 টকা হেতু ওপৰ তাৰ আগত লিখি ললো আৰু মাইনাস কৰি দিলো 200 টকা আৰু নেক্সট কি আছে PDI আছে পাৰ্সোনাল ডিসপোজেবল ইনকাম অৰ্থাৎ ব্যক্তিগত ব্যয়যোগ্য আয় হেতু কি কৰিব লাগিব PI ৰ পৰা অৰ্থাৎ পাৰ্সোনাল ইনকাম যেটো পাইছিল তাৰ পৰা ইনকাম ট্যাক্সটো মাইনাস কৰি দিব লাগিব আৰু ইনকাম ট্যাক্স তেওঁ কিমান দিছিলে আয়কৰ দিছিলে 20 টকা আৰু সেই 20 টকাটো ইয়াৰ পৰা বিয়োগ কৰি দিল 200 টকাৰ পৰা 180 টকা হল তেওঁৰ PDI অৰ্থাৎ এই PDI যেটো পাইছে তেওঁ যেটো PDI পাইছে ব্যক্তিগত ব্যয়যোগ্য এইখিনি টকা তেওঁ ব্যয় কৰিব পাৰিব এইখিনি টকা কাকো তেওঁ এটকাও দিব নালাগে ইয়াৰ পৰা এইটো আছিল কোৱেশ্চন নম্বৰ 10 আৰু আশা কৰো সকলোৱে বুজি পাইছে আৰু মই যেনেকৈ আপোনালোকক কলো যে কথাটো যে আপোনালোকে তিনটা কোৱেশ্চন চালে হল এতিয়া কোভিড পেন্ডেমিকৰ যেটো সিলেবাস আছে তাৰ কাৰণে ইয়াত তিনটা প্ৰথমটো দ্বিতীয়টো তৃতীয়টো চালে হল আৰু 4 নম্বৰটো স্কিপ কৰিব পাৰে আৰু যি সকলে ডিগ্ৰী লেভেলত মেজৰ ল'ব বিচাৰিছে তেওঁলোকে কিন্তু এইখিনি জানি লোৱাটো বেছি ভাল হ'ব হেতু কাৰণে মই গুটেখিনি ইনক্লুড কৰিছো ইয়াত সো আহিছো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি কৈছে the value of the nominal GNP of an economy was ₹2500 crores in a particular year the value of GNP of that country during the same year evaluated at the prices of same base year was ₹3000 crores calculate the value of the GNP deflator of the year in percentage terms as the price level risen between the base year and the year under consideration so friends yat koise সাধাৰণ GNPৰ মূল্য কোনো এখন অৰ্থনীতিৰ এটা নিৰ্দিষ্ট বছৰত 2500 কোটি টকা বুলি ঠাৱৰ কৰা হৈছে সেই একেখন দেশৰে একেটা ভিত্তিবৰ্ষৰ দৰত গণনা কৰা GNPৰ পৰিমাণ হল 3000 কোটি শতকৰা হিচাপত সেই বছৰৰ GNPৰ সূচক গণনা কৰা ভিত্তিবৰ্ষ আৰু বিবেচনালৈ অনা বছৰৰ মাজত দৰৰ বৃদ্ধি হৈছে নে কোৱেশ্চনটো এনেকৈ দিছে তেৰে কোৱেশ্চনত কি গিভেন আছে কি দিয়া আছে আমি এটো চাইলাম নমিনেল GNP দিয়া আছে অৰ্থাৎ নমিনেল GNP মানে কি হৈছে যে সাধাৰণ যেটো GNP হেতু দিয়া আছে আৰু সাধাৰণ GNP দিয়া আছে সাধাৰণ GNP সমান কিমান ₹2500 আৰু কি দিয়া আছে ৰিয়েল GNP দিয়া আছে অৰ্থাৎ ৰিয়েল GNP মানে হৈছে কি তাক আমি কি বুলি কওঁ ইয়াত কৈছে 3000 যেটো আছে তাক কৈছে একেটা বছৰৰ ভিত্তিবৰ্ষৰ দৰত গণনা কৰা
জিএনপি এটো ভিত্তি বৰ্ষৰ জিএনপি বুলি লিখিব আপোনালোকে ৰিয়েল জিএনপি বুলি যেটো আছে প্ৰকৃত জিএনপি বুলি লিখা হয় কিন্তু কোৱেশ্চনত যেনেকৈ দিছে তেনেকৈ ভিত্তি বৰ্ষৰ জিএনপি সমান কিমান আছে 3000 rupees 3000 যিহেতু জিএনপি ডিফ্লেক্টৰ মানে আমাক কি বুলি কৈছিলে জিএনপিৰ সূচক বুলি কোৱা হয় গতিকে যিহেতু জিএনপিৰ সূচক সমান ওপৰত কি আহিব ওপৰত আহিব নমিনেল জিএনপি মানে সাধাৰণ জিএনপি আৰু তলত কি আহিব প্ৰকৃত জিএনপি ওপৰত লিখিব সাধাৰণ জিএনপি আৰু তলত লিখিব প্ৰকৃত জিএনপি অৰ্থাৎ প্ৰকৃত জিএনপি ভাগৰ সাধাৰণ জিএনপি ইনটু 100% এনেকৈ লিখি লওক তাৰ পিছত ইয়াৰ ভ্যালু কিটা পুট কৰক এতিয়া গিভেনত অৰ্থাৎ দিয়া আছে যিখিনি ভ্যালু লিখিছিলো সাধাৰণ জিএনপিৰ ভ্যালু আমি লিখিছিলো 2500 টকা এটো ইয়াত লিখিলো আৰু প্ৰকৃত জিএনপিৰ পৰিমাণ কিমান আছিল 3000 টকা হেতু আমি ইয়াত লিখিলো অৰ্থাৎ 3000 ভাগৰ 2500 পূৰণ 100% আৰু এটো ক্যালকুলেশন ধুনিয়াকৈ যদি কৰি লয় এইখিনি শূন্য কাটি দিব পাৰে ইয়াৰ দুটা শূন্য এই এখৰ দুটা শূন্য লগত কাটিব আৰু ইয়াৰ এটা শূন্য ইয়াক কাটিব তলত থাকিব কিমান তলত থাকিব 3 আৰু ওপৰত থাকিব কিমান 250 গতিকে 250ক 3 হৰণ কৰিলে যদি 3 হৰণ কৰি যাও 3 8 গুণ 24 হ'ব এক বাকি থাকিব 10 হল 3 3 গুণ 9 আকৌ দশমিক দিলু একৰ ভিত্তিত শূন্য আহিলে এক বাকি থাকিব একৰ ভিত্তিত শূন্য আহিলে তেনেকৈ কি হ'ব ইফালে 3 এনেকৈ ওলাই গৈ থাকিব এক বাকি থাকিব শূন্য দিম তেনেকৈ অৰ্থাৎ 83.33 দুটা দশমিকৰ পিছত দুটা অংক ৰাখিলে হল 2 প্লাস দশমিকৰ পিছত ৰখাৰ কাৰণে আমি কি পালো 83.33% পাইছো সো আশা কৰো সকলোৱে বুজি পাইছে এইটো আছিল জিএনপিৰ সূচক গতিকে জিএনপিৰ সূচক কিমান পাইছো 83.33% আৰু আশা কৰো এনে ধৰণৰ কোৱেশ্চন যদি আপোনালোকে পৰীক্ষাত পায় অকনমান চেঞ্জ কৰি যদি কোৱেশ্চনটো দিয়ে তেতিয়া আপোনালোকে কৰিব পাৰে সূত্ৰ কিটা ভালদৰে মুখস্থ ৰাখিব লাগিব তাৰ পিছত আমাৰ এটা কথা কৈছিলে যে ভিত্তি বৰ্ষ আৰু বিবেচনালৈ অনা বছৰৰ মাজত দৰৰ বৃদ্ধি হৈছে নে এনেকৈ কৈছিলে has the price level risen between the base year and the year under consideration এনেকৈ যদি কোৱেশ্চন কৰিছে তাত আমি লিখিছো no the price level has fallen down by no অৰ্থাৎ নাই হোৱা আমি কৈছো নাই হোৱা অসমে লিখিবা নাই হোৱা কাৰণটো হৈছে কি প্ৰাইস লেভেল দৰ স্তৰটো কি হৈছে কমি গৈছে দৰ স্তৰ কমিছে কিমান কমিছে এটো লিখি দিও দৰ স্তৰ এইটো আপোনালোকে লিখিব নাই হোৱা দৰ স্তৰ 100 বিয়োগ 83.33 অৰ্থাৎ যেটো জিএনপি ডিফ্লেক্টৰ আছিল অৰ্থাৎ জিএনপি সূচক যেটো আছিল হেতু 100 ৰ পৰা বিয়োগ কৰি দেখাব লাগিব বিয়োগ কৰিলে আমি কিমান পালো হেতু পালো 16.67% ইমান কি হৈছে দৰ স্তৰ কমি গৈছে ইমান শতাংশ দৰ স্তৰ কমি গৈছে গতিকে এটো কোৱেশ্চন এন্দৰে কৰিব লাগিব যে দৰ স্তৰ 16.67% কমি গৈছে লিখি দিব বাদ নহয় বুলি লিখিব লিখাৰ পিছত লিখিব যে দৰ স্তৰ 100 বিয়োগ 83.33% ইকুৱেল টু 16.67% কমি গৈছে ইয়াত যেটো 16.67 আছে তাৰ পৰা আপোনালোকে কি কৰি দিব এটো ইয়াটো কমি গৈছে ইয়াৰ পিছত লিখিব কমি গৈছে বুলি অসমীয়া মাধ্যমত হোৱাৰ কাৰণে অলপ কোবলৈ কথাখিনি মিলাবলৈ অলপ অসুবিধা হয় ইংলিছৰ পৰা সো যিকিনা হোক আশা কৰিছো আপোনালোকে কোৱেশ্চনটো বুজি পাইছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 12 লৈ কোৱেশ্চন নম্বৰ 12 ত কি বুলি কৈছে write down some of the limitations of using GDP as an index of welfare of a country most important question ভালদৰে চাব লাগিব কোৱেশ্চনটো গুৰুত্ব দিব কোৱেশ্চনটো কাৰণ লং কোৱেশ্চন হিচাপে 2021 ত এই কোৱেশ্চনটো অহাৰ চান্সেস যথেষ্ট আছে গতিকে কোৱেশ্চনটো ভালদৰে চাই যাব মুখস্থ কৰি যাব আৰু ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ কাৰণে ইয়াত ধুনিয়াকৈ দিয়া আছে এটো ডাইৰেক্ট আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে আৰু অসমীয়া মাধ্যমৰ ল'ৰা-ছোৱালী কি কৰিব লাগিব হেয়া মই এতিয়া কৈ আছো কোৱেশ্চনটো কেনে ধৰণে লিখিব কি লিখিব সেইখিনি আপোনালোকে ধুনিয়াকৈ শুনি যাওক আৰু নিজৰ কপি পেন উলিয়াই ৰাখক ইয়াত কৈছে কোৱেশ্চনটো অসমীয়াত আগতেকৈ কৰিছো এখন দেশৰ কল্যাণৰ সূচক হিচাপে জিডিপি ব্যৱহাৰ কৰাত কেনে ধৰণৰ সীমাবদ্ধতা আছে সো ফ্ৰেন্ডছ ইয়াৰ আনসাৰ দিবৰ কাৰণে যি সকল অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে আপোনালোকৰ কিতাপৰ 55 নম্বৰ পেজটো উলিয়াই ল'ব 55 নম্বৰ যেটো পেজ আছে হেতু উলিয়াই ল'ব অৰ্থাৎ কি লিখা আছে মুঠ ঘৰুৱা উৎপাদন আৰু কল্যাণ লিখা আছে জিডিপি এণ্ড ওয়েলফেয়াৰ বুলি লিখা আছে তাৰ পৰা আমি কোৱেশ্চনটো কৰিবলৈ যত্ন কৰিম আৰু ধুনিয়াকৈ লিখি ল'ব লিমিটেশনস অফ ইউজিং জিডিপি এজ এন ইন্ডিকেটৰ as follows অৰ্থাৎ জিডিপি এজ এন ইন্ডিকেটৰ অফ ওয়েলফেয়াৰ হ'ব লাগিছিল ইয়াত ইন্ডিকেটৰ অফ ওয়েলফেয়াৰ অফ এ কান্ট্ৰি অৰ্থাৎ কি হৈছে যে জিডিপি এখন দেশৰ কল্যাণৰ সূচক হিচাপে ব্যৱহাৰ কৰাৰ কিছুমান সীমাবদ্ধতা তলত উল্লেখ কৰা হ'ল ধুনিয়াকৈ লিখি ল'ব জিডিপি
এখন দেশৰ কল্যাণৰ সূচক হিচাপে ব্যৱহাৰ কৰাৰ সীমাবদ্ধতাসমূহ তলত উল্লেখ কৰা হ'ল এটা প্ৰথমে কি আছে ফাৰ্স্ট আমি লিখিব লাগিব নন মনিটাৰী এক্সচেঞ্জেছ এটা নন মনিটাৰী এক্সচেঞ্জটো লিখিবৰ কাৰণে আপোনালোকে এটা পেজ লুকিয়াই দিব পেজ নম্বৰ 56 লৈ যাওক অমৌদ্ৰিক বিনিময় বুলি লিখা আছে গতিকে ইয়াত আপোনালোকে প্ৰথমে লিখিব অমৌদ্ৰিক বিনিময় নন মনিটাৰী এক্সচেঞ্জেছ আপোনালোকে সম্পূৰ্ণ পাইছে হেৰু এটা তাৰ পৰা আমি কথাখিনি লিখিম সমুকে লিখিম তা যথেষ্ট দীঘল আছে বা আখৰখিনি ডাঙৰ হোৱাৰ কাৰণে দীঘল নিচিনা লাগিছে এটা আপোনালোকে কি ক'ব লাগিব জিডিপি মেজাৰ্স দা গুডস এণ্ড সাৰ্ভিসেস প্ৰডিউস ইন এন ইকনমি ডিউৰিং এ পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইম অৰ্থাৎ জিডিপি এ কি জুখে জিডিপি হৈছে কোনো এখন দেশৰ কোনো এটা বছৰত বা কোনো এটা সময়সীমাৰ ভিতৰত কোনো এখন দেশৰ উৎপাদিত সমূহ দ্ৰব্য আৰু সেৱাৰ এটা জুখ এনেকৈ লিখিব জিডিপি হৈছে কোনো এখন দেশৰ কোনো এটা সময় সীমাৰ ভিতৰত উৎপাদিত দ্ৰব্য আৰু সেৱাসমূহৰ জুখ প্ৰথম লাইন লিখি ল'ব তাৰ পিছত লিখিব however it does not take into account those transactions that do not come under monetary terms কিন্তু এতিয়া লিখিব কিন্তু যে যিসমূহ বিনিময় বা যিসমূহ ট্ৰানজেকশ্যনটো কি বুলি কোৱা হয় যে বিনিময় বুলি কোৱা হয় বা যিখিনি আদান প্ৰদান একচুয়ালি আদান প্ৰদান শব্দটো ভাবিবলৈ সময় লাগিছে যে যিখিনি আদান প্ৰদান নন মনিটাৰী অৰ্থাৎ অমৌদ্ৰিকভাৱে হয় সেইখিনি জিডিপিৰ অন্তৰ্গত নহয় এনেকৈ লিখি ল'ব যিখিনি আদান প্ৰদান অমৌদ্ৰিকভাৱে অৰ্থাৎ মুদ্ৰাগতভাৱে নহয় সেইসমূহ জিডিপিৰ অন্তৰ্গত নহয় ধুনীয়াকৈ সেন্টেন্সটো লিখি লওক ইন লেছ ডেভেলপড কান্ট্ৰিজ there are non-monetary exchanges particularly in rural areas অৰ্থাৎ আমি লিখিব লাগিব যে উন্নয়নশীল দেশসমূহৰ এনে বহু পিছপৰা অঞ্চল আছে য'ত এনে ধৰণৰ কাৰ্য বৰ্তমানত বিদ্যমান অথচ সেইসমূহ দেশবোৰৰ গণনাত অন্তৰ্ভুক্ত কৰা নহয় জিডিপি সমূহ সেইসমূহ অৰ্থাৎ আপোনালোকে ভালকৈ লিখিব মই কিতাপখনৰ এটা লাইন গাই দিছিলোঁ আমি ক'ব লাগিব যে উন্নয়নশীল দেশসমূহৰ যিখিনি নন মনিটাৰী এক্সচেঞ্জেছ আছে অৰ্থাৎ অমৌদ্ৰিক যিখিনি বিনিময় আছে বা অমৌদ্ৰিক যিখিনি আদান প্ৰদান আছে সেই আদান প্ৰদানসমূহ বিশেষকৈ পিছপৰা অঞ্চলসমূহৰ সেইখিনি গণনালৈ অনা নহয় এনেকৈ লিখি ল'ব আৰু মই কৈ গৈছোঁ কোনটো লিখিব মই কোৱা কথা কোনটো লিখিব লাগে কোনটো লিখিব নালাগে মই কৈ গৈছোঁ সেইমতে লিখক হেন্স সেয়েহে কি হয় সেয়েহে দিছ ট্ৰানজেকশ্যন ৰিমেইন আউটছাইড দি ডমেইন অফ জিডিপি অৰ্থাৎ এই আদান প্ৰদানসমূহ কি হয় জিডিপিৰ অন্তৰ্গত নহয় সেয়েহে এই আদান প্ৰদানসমূহ জিডিপিৰ অন্তৰ্গত নহয় দ্য হাউছহোল্ড সেক্টৰ এণ্ড ভলুণ্টিয়াৰ সেক্টৰছ গেট ইগনৰ্ড ইন জিডিপি অৰ্থাৎ ইয়াত কৈছে যি ঘৰুৱা খণ্ড আৰু যি ভলুণ্টিয়াৰ বুলি কোৱা যাক মানে স্বেচ্ছাই কাম কৰা এটা খণ্ড স্বেচ্ছাই কাম কৰা খণ্ডৰ যিখিনি উৎপাদন তেওঁলোকৰ যিখিনি সেৱা সেই সেৱাসমূহ কি কৰা হয় জিডিপিত অগ্ৰাহ্য কৰা হয় সেইখিনি কি কৰা হয় অৱজ্ঞা কৰা হয় জিডিপিৰ ফালৰ পৰা অৱজ্ঞা কৰা হয় ভালদৰে লিখি লওক যে ঘৰুৱা খণ্ড আৰু স্বেচ্ছাই কাম কৰা খণ্ডৰ সেৱাসমূহৰ মূল্য জিডিপিত অৱজ্ঞা কৰা হয় অৰ্থাৎ ফ্ৰেণ্ডছ এই কথাটো ভালকৈ বুজি ল'ব যে অমৌদ্ৰিক এক্সচেঞ্জেছ অৰ্থাৎ অমৌদ্ৰিক বিনিময়ৰ কথা এইটোৱে কৈছে যে জিডিপি হৈছে এখন দেশৰ কোনো এটা সময়সীমাৰ ভিতৰত উৎপাদিত সমূহ দ্ৰব্য আৰু সেৱাসমূহৰ জুখ কিন্তু এই জুখসমূহ হৈছে কি সম্পূৰ্ণৰূপে মুদ্ৰাগত যি অমুদ্ৰাগত আদান প্ৰদান আছে এখন দেশৰ সেইসমূহ জিডিপিৰ অন্তৰ্গত নহয় বিশেষকৈ উন্নয়নশীল দেশসমূহৰ পিছপৰা অঞ্চলসমূহত এনেধৰণে যিখিনি অমৌদ্ৰিক আদান প্ৰদান হয় অমৌদ্ৰিক সেৱা বা অমৌদ্ৰিক যিখিনি সেৱা আগবঢ়োৱা হয় তাৰ কোনো ধৰণৰ মূল্য জিডিপিত অন্তৰ্গত কৰা নহয় সেয়েহে এনেধৰণৰ যিখিনি আদান প্ৰদান আছে সেইখিনি জিডিপিৰ পৰিসৰৰ বাহিৰত থাকিব আৰু যি ঘৰুৱা খণ্ড আছে আৰু স্বেচ্ছাই কাম কৰা যি খণ্ড আছে সেই খণ্ডসমূহক জিডিপিয়ে কি কৰে অৱজ্ঞা কৰে সেইটো আছিল জিডিপিৰ এটা লিমিটেশন অৰ্থাৎ এটা সীমাবদ্ধতা
সেকেন্ডটো হৈছে কি সেকেন্ডটো হৈছে ইনফ্লেশ্যন মানে হৈছে কি মুদ্ৰাস্ফীতি আৰু মুদ্ৰাস্ফীতি ইয়াত কিতাপত ভালদৰে দিয়া হোৱা নাই ইনফ্লেশ্যনৰ কথা কি বুলি কৈছে জিডিপি ডাজ নট টেক ইনটু একাউণ্ট দ্য লেভেল অফ প্ৰাইচেছ ইন এ কাণ্ট্ৰি অৰ্থাৎ জিডিপিয়ে কোনো এখন দেশৰ মুদ্ৰাৰ যিটো স্তৰ আছে অৰ্থাৎ দৰ স্তৰ মুদ্ৰা স্তৰ নহয় দৰ স্তৰ যিটো আছে দৰ স্তৰ গণনা নকৰে জিডিপিয়ে কোনো এখন দেশৰ দৰ স্তৰ গণনা নকৰে বিকজ অফ ইনফ্লেশ্যন অৰ্থাৎ মুদ্ৰাস্ফীতিৰ ফলস্বৰূপে দি কষ্ট অফ লিভিং ইনক্ৰিজেছ লিডিং টু এ ডিক্ৰিজ ইন দ্য ষ্টেণ্ডাৰ্ড অফ লিভিং অৰ্থাৎ মুদ্ৰাস্ফীতিৰ ফলস্বৰূপে কষ্ট অফ লিভিং ইনক্ৰিজেছ অৰ্থাৎ যিটো জীৱন ধাৰণৰ ব্যয় বৃদ্ধি পায় আৰু যাৰ ফলস্বৰূপে কি হয় দ্য ষ্টেণ্ডাৰ্ড অফ লিভিং অৰ্থাৎ জীৱন ধাৰণৰ মানদণ্ড কি হয় হ্ৰাস পায় জীৱন ধাৰণৰ ব্যয় বৃদ্ধি পায় যাৰ ফলস্বৰূপে জীৱন ধাৰণৰ যিটো আদৰ্শ জীৱন ধাৰণৰ যিটো মানদণ্ড সেয়া হ্ৰাস পায় The loss of welfare due to this decrease is not taken into consideration by GDP as an index of welfare অৰ্থাৎ ইয়াত যিটো কল্যাণৰ ক্ষতি হৈছে সেই ক্ষতিসমূহ অৰ্থাৎ কি হৈছে যে মুদ্ৰাস্ফীতি মানে হৈছে যিটো দৰ স্তৰ আছে কোনো এখন দেশৰ দৰ স্তৰ যেতিয়া বৃদ্ধি পায় তাকে মুদ্ৰাস্ফীতি বুলি কোৱা হয় আৰু সেই মুদ্ৰাস্ফীতি যেতিয়া ঘটিব তেতিয়া দেশৰ জনসাধাৰণৰ যিটো লিভিং কষ্ট আছে তেওঁলোকৰ জীৱন ধাৰণৰ যিটো ব্যয় আছে সেই ব্যয়সমূহ বৃদ্ধি পাব যাৰ ফলস্বৰূপে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস পাব আৰু এইটো কি হ'ব সেই দেশৰ নাগৰিকসকলৰ এটা কি হ'ব লছ হ'ব তেওঁলোকৰ লোকচান হ'ব আৰু সেইটো কিহৰ লোকচান হয় তেওঁলোকৰ কল্যাণৰ লোকচান গতিকে সেই কল্যাণৰ লোকচানটো জিডিপিৰ কি কৰা নহয় জিডিপিৰ অন্তৰ্গত বা জিডিপিৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা নহয় সেয়েহে জিডিপিক আমি কি বুলি ক'ব নোৱাৰো কল্যাণৰ এটা সূচক বুলি আমি ক'ব নোৱাৰো নেক্সট থাৰ্ডত কি বুলি কৈছে এক্সটাৰ্নেলিটিজত কি বুলি কৈছে সেইটো হৈছে বাহ্যিকতা বুলি উল্লেখ কৰা আছে ইনক্ৰিজ ইন নেশ্যনেল ইনকাম ইজ এছ'চিয়েটেড উইথ ইনক্ৰিজড level of pollution, accidents, disaster, shortage and depletion of natural resources etc. অৰ্থাৎ কোনো এখন দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি কাৰ লগত জড়িত এখন দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি দেশখনত হোৱা প্ৰদূষণ দেশখনত হোৱা দুৰ্ঘটনা দেশখনত হোৱা প্ৰাকৃতিক দুৰ্যোগ আৰু দেশখনৰ বিভিন্ন অভাৱ আৰু যি প্ৰাকৃতিক সম্পদসমূহৰ ক্ষয়ক্ষতি তাৰ লগত জড়িত সেইটো তেনেকৈ লিখি ল'ব যে কোনো এখন দেশৰ ৰাষ্ট্ৰীয় আয় সেই দেশখনৰ প্ৰদূষণ সেই দেশখনত হোৱা দুৰ্ঘটনা দেশখনত হোৱা প্ৰাকৃতিক দুৰ্যোগ দেশখনত হোৱা অভাৱ অনাটন আৰু দেশখনৰ প্ৰাকৃতিক সম্পদৰ বিপৰ্যয়ৰ লগত জড়িত দিছ ফেক্টৰ্ছ এফেক্ট হিউমেন হেল্থ এণ্ড লিড টু ইক'লজিকেল ডিগ্ৰেডেশ্যন অৰ্থাৎ এই যিখিনি উৎপাদক আছে এই উৎপাদকসমূহে কি কৰিব মানুহৰ স্বাস্থ্যৰ ক্ষয়ক্ষতি কৰে আৰু লগতে যিটো ইক'লজিকেল ডিগ্ৰেডেশ্যন বুলি কোৱা হয় অৰ্থাৎ যিটো প্ৰাকৃতিক ভাৰসাম্য সেইটো বিনষ্ট কৰে জিডিপি ফেইলছ টু কনচিডাৰ দ্য কষ্ট অৰ ভেলুৱেশ্যন অফ ছাচ ফেক্টৰ্ছ আৰু জিডিপিয়ে কি কৰে এনেধৰণৰ উৎপাদকসমূহৰ যিটো মূল্য অৰ্থাৎ এনেধৰণৰ উৎপাদকসমূহ যেতিয়া কি হয় ক্ষয়ক্ষতি হয় সেই ক্ষয়ক্ষতিৰ মূল্যটো জিডিপিয়ে অন্তৰ্ভুক্ত কৰিব নোৱাৰে সেইটো আছিল বাহ্যিকতা এটা নেক্সট কি আছে নেক্সট আছে ইনকাম প্যাটাৰ্ন অৰ্থাৎ আয়ৰ স্তৰত কি হ'ব জিডিপি ডিগ্ৰেডছ দ্য ইনকাম ডিস্ট্ৰিবিউশন প্যাটাৰ্ন অৰ্থাৎ জিডিপিয়ে কি কৰে আয়ৰ যিটো বিতৰণৰ স্তৰ আছে বা বিতৰণৰ যিটো পৰ্যায় আছে সেইটো কি কৰে ডিসৰিগাৰ্ডছ তাক অগ্ৰাহ্য কৰে জিডিপিয়ে আয় বিতৰণক অগ্ৰাহ্য কৰে এনেকৈ এটা লাইন হ'ব The increase in aggregate national income may be a result of the increase in income of a few individuals. অৰ্থাৎ ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিৰ ফল কি হ'ব পাৰে এখন দেশৰ কেইজনমান মুষ্টিমেয় ব্যক্তিৰ আয় বৃদ্ধিহে হ'ব পাৰে অৰ্থাৎ ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ ফলস্বৰূপে এখন দেশৰ মুষ্টিমেয় ব্যক্তিৰ আয়ৰ বৃদ্ধিহে হ'ব পাৰে Thus, this may lead to false interpretation of social welfare. এইদৰে কি হয় এইটোৱে ইনকাম প্যাটাৰ্ণত জিডিপি যেটো ইনক্ৰিজ হৈছে বা জিডিপি বৃদ্ধি পাইছে সেইটোৱে কি দেখাব পাৰে
যে এখন দেশৰ সামাজিক কল্যাণৰ যেটো সামাজিক কল্যাণৰ প্ৰতিছবি হেতু ভুলকে দাঙি ধৰিব পাৰে এখন দেশৰ সামাজিক কল্যাণৰ প্ৰতিছবি ভুলকৈ দাঙি ধৰিব পাৰে 5 নম্বৰ কি বুলি কৈছে welfare অৰ্থাৎ কল্যাণ GDP ignores the welfare component as the good and services produced may or may not added to the welfare to a society অৰ্থাৎ GDP কি কৰে ইগনোৰ কৰে বুলি কৈছে অৰ্থাৎ অবজ্ঞা কৰে the welfare component as the goods and services produced may or may not add to the welfare to a society অৰ্থাৎ GDP এ এখন দেশত উৎপাদিত দ্ৰব্যসমূহ আৰু সামগ্ৰীসমূহে দেশখনৰ কল্যাণৰ বা সমাজখনৰ কল্যাণৰ লগত জড়িত হয় নে নহয় হেতু অবজ্ঞা কৰি তাৰ মূল্যসমূহে কি কৰে যোগ কৰে অন্তৰ্ভুক্ত কৰে For example, উদাহৰণস্বৰূপে the production of goods like guns, narcotic drugs, high-end luxurious goods increase the monetary value of production, but they do not add to the welfare of the majority of population. অৰ্থাৎ উদাহৰণস্বৰূপে কৈছে যে বন্দুকৰ উৎপাদন নাৰ্কটিক ড্ৰাগছ অৰ্থাৎ ড্ৰাগছৰ উৎপাদন high-end luxurious goods অৰ্থাৎ অতি বিলাহী সামগ্ৰীৰ উৎপাদন ইনক্ৰিজ দা মনিটাৰী ভ্যালু অফ প্ৰডাকশন সেই সময় কি কৰে কোনো উৎপাদনৰ যেটো মৌদ্ৰিক মূল্য হেতু বৃদ্ধি কৰে বাট দে ডু নট এড টু দা ওয়েলফেয়াৰ অফ দা মেজৰিটি অফ দা পপুলেশন কিন্তু সেইখিনি কোনো এখন দেশৰ জনসংখ্যাৰ যেটো কল্যাণ সেই কল্যাণৰ লগত জড়িত নহয় সেই মূল্যসমূহ কোনো এখন দেশৰ কল্যাণৰ লগত জড়িত নহয় মাত্ৰ কি হ'ব সেই সমূহ সামগ্ৰী উৎপাদনে এখন দেশৰ উৎপাদনৰ যেটো মৌদ্ৰিক মূল্যহে বৃদ্ধি কৰিব সো এইখিনি আছিল কোৱেশ্চন সেকেন্ড লেসনৰ ইয়াৰ পিছত আমি থাৰ্ড লেসন আলোচনা কৰিম আৰু আশা কৰো সকলোৱে ভালদৰে বুজি পাইছে আৰু যদি আপোনালোকে ভালদৰে বুজি পাইছে তেনলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰিব আৰু সদশেষত ভিডিওটো চাবলৈ সকলোকে ধন্যবাদ জনালো